কোন রহস্য আরো গোপন নকরিবা হে পাণ্ডব জননী নিজ মুখে ব্যক্ত করা কর্ণর জীবন রহস্য উত্তর আগত তুমি তো জানা কৃষ্ণ সকল কথা কোন মুখেৰে মই ব্যক্ত কৰো সেই নিৰ্মম সত্য কৃষ্ণ রহস্যৰ মায়াজাল নতৰিবাৰ যদুপতি আছে নেকি কৰ্ণৰ জীৱনৰ গোপন ৰহস্য যাৰ বাবে সুতন বিষ বলা মোৰ আৰাধ্য জননী তেন্তে পুৰা নহয় নহয় পুত পুত্ৰৰ আধাৰ কৰক নাই শ্ৰেষ্ঠ ভাতৃ পাঁচশালক কোন আছিল জননী কোনটি তেতিয়া আমি তাক দেখা মানে কৰ্ণক তেতিয়া দুৰ্যোধনৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ তালবীৰ কৰ্ণৰ অগ্ৰাহ্য কৰিলে